गसाइगाव नोगोरखौ एबा गसाइगाव ओनसोलखौ माबोरै जौगाहोनांगौ बे आयदाखौ लानानै दिनै आथिखालनि बिटिसि सरकारनि बिथोन बादि गसाइगाव नोगोर कमिटिनि बानजायनायाव मोनसे गोरों गोरानि सावरायमेल खुङो। मेलाव बाहागो लादों गाहाय आलासि महरै बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा, गसाइगाव महकुमानि खुंगिरि बिथां राहुल कुमार गुप्ता, गसाइगाव नोगोर कमिटिनि चेयारमेन प्रफुल्ल इस्लारि, गसाइगाव जिल्ला इउपिपिएल दोलोनि आफादगिरि जिरन बसुमतारी, मिरु इउपिपिएल दोलोनि लोगो आफादगिरि जिरेन बसुमतारीजों लोगोसे बिजेपि आरो इउपिपिएलनि गोबां दैदेनगिरि आरो गसाइगाव नोगोरनि एबा गसाइगाव ओनसोलनि माखासे गोरायुं, गाहाय फोरोंगिरिफोर आरो गोबां सानसुमैफोरा बाहागो लायो आरो गसाइगाव नोगोरखौ जौगाहोनांगौनि सायाव गुवारै सावरायलायो आरो गसाइगाव नोगोर एबा गसाइगाव ओनसोलनि माखासे जेंनाफोरखौ बोस्रांना होनो आरो गसाइगाव नोगोरखौ जौगाहोनायनि हाबाखौ आरो गसाइगाव नोगोरखौ मडेल टाउन खालामनाय हाबाखौ थाबैनो मावगोन होनना आसा होयो बिथां विल्सन हासदा बिथाङा। বৰ দুৰ্ভাগ্যজনক কথা, এটা টাউন হ'লে এটা ভাল প্লান থাকিব লাগে, এটা মাষ্টাৰ প্লান থাকিব লাগে আৰু মই আহি গম পালোঁ যে আমাৰ মাষ্টাৰ প্লান বহুতখিনি নগৰৰ বা টাউনৰ নাই এতিয়ালৈকে। তো সেই মাষ্টাৰ প্লানৰ অভাৱতহে এইবিলাক কাম হৈ আছে বা আমি যিবিলাক ড্ৰেইন বনিছে এতিয়ালৈকে স্কিম আকাৰত মানুহে আনিছে আৰু বনাইছে, এইটো ঠিক হোৱা নাই, সঠিক হোৱা নাই, অলপ মিছইউজ হৈছে, পাব্লিক মানি বা পাব্লিক ফাণ্ড মিছইউজ হৈছে বা চৰকাৰৰ পইচা মিছইউজ হৈছে এতিয়ালৈকে। আমাৰ ফালৰ পৰা আমি সেইটোৱে ফ'কাছ কৰি আছোঁ, প্ৰথম যে আমাৰ মাষ্টাৰ প্লান হ'ব লাগে, টাউনৰ কাৰণে ফিজিকেল মাষ্টাৰ প্লান হ'ব লাগে, ড্ৰেইনেজৰ কাৰণে আমাৰ ভাল মাষ্টাৰ প্লান হ'ব লাগে আৰু বেছড অন ডেট মাষ্টাৰ প্লান আমি কাম কৰিব লাগিব। এতিয়া যিমানখিনি বিশেষকৈ ড্ৰেইনৰ কাম হ'ব, আমাৰ উইদাউট মাষ্টাৰ প্লান আমি আগবাঢ়ি যোৱাটো অলপ ষ্টপ কৰিব বিচাৰিছোঁ। খুব যদি ক'তবা আৰ্জেণ্ট যে তাত দৰকাৰ আছে, ৰিকুৱাৰমেণ্ট আছে, মানুহৰ অসুবিধা হৈছে, সেইখিনি ডেফিনেটলি তেনেকুৱা বিষয়টো আমি চাম। বাট মানে এট প্ৰেজেণ্ট আমি বিচাৰিছোঁ যে ড্ৰেইনেজবিলাক যিবিলাক আজি আমাৰ যিবিলাক আজি আহিছিলে, গোটেই আমাৰ জ্যেষ্ঠ নাগৰিকসকল বা আমাৰ বুদ্ধিজীৱী মহলৰ যিকেইজন আহিছিলে তেখেতসকলে এইবিলাক কথা ক'লে যে ড্ৰেইনেজবিলাক ব্লক হৈ আছে আৰু ব্লক হোৱাৰ কাৰণে এতিয়া পানী জমা হৈ যায়, ৱাটাৰ লগিং হৈ যায়। সেইখিনি আমি ক্লিয়াৰ কৰাৰ কাৰণে এটা ব্যৱস্থা ল'ম অতি শীঘ্ৰে। আৰু আমি আউটলেটৰ কাৰণে যাতে এটা ভাল আউটলেট হয়, ড্ৰেইন যদি বনি আছে এটা আউটলেট থাকিব লাগে আৰু এটা নদীৰ লগত কানেক্ট কৰিব লাগে, সেইখিনিৰ বিষয়ে আমি অতি শীঘ্ৰে এটা আমি পদক্ষেপ ল'ম আৰু আশা কৰোঁ তেতিয়া আৰু ৱাটাৰ লগিংটো বা পানীৰ যিটো এতিয়া সমস্যা হৈ আছে সেইখিনি সমাধান হ'ব। যিখিনি বাজেট ধাৰ্য কৰা হৈছিল বিটিএডিৰ কাৰণে, বিটিআৰৰ কাৰণে যিখিনি বাজেট ধাৰ্য কৰা হৈছে আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত, সেইটো আমাৰ বেছি নাছিলে, SOPD ফাণ্ডহে আছিলে অকল। সেই SOPD ফাণ্ডৰ পৰা টাউন এণ্ড কাণ্ট্ৰি প্লানিঙত বহুত কম 3.75 crore আছে আৰু আমাৰ মিউনিচিপেলিটি এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে এৰাউণ্ড 7 crore আছে। তো অল টুগেডাৰ এৰাউণ্ড 11 crore প্লাছ এটা বাজেট আছে, বহুত কম সেইটো ক'বলৈ গ'লে, কাৰণ আমাৰ বিটিআৰত গোটেই বিটিআৰত 9খন আমাৰ আৰ্বান লোকেল বডিজ আছে। এতিয়া প্ৰপ'জাল গৈছে নতুন টাউনৰ কাৰণে আকৌ, তো সেইটো মানে আমাৰ টাউনখন নগৰখন ভালকৈ উন্নতি কৰাৰ কাৰণে ছাফিচিয়েণ্ট নহয়। কিন্তু আমি জানো যে এডিশ্যনেল ফাণ্ডবিলাক আহে বা ছাপ্লিমেণ্টাৰী ফাণ্ডবিলাক আহে আৰু লগতে আমাৰ 15 ফাইনেন্সৰ ফাণ্ডটো আহিব বা 6 ফাইনেন্সৰ ফাণ্ডটো আহিব আৰু লগতে আমি ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰা তেখেতসকলৰ এটা স্পেচিফিক বাজেট থাকে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা ৰিলেভেণ্ট যিটো মিনিষ্ট্ৰী বা মন্ত্ৰালয় আছে বা ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰ ফালৰ পৰা আমি আনিবলৈ যত্ন কৰি আছোঁ। আমাৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আছে, তো বিভিন্ন চ'ৰ্চৰ পৰা আমি আকৌ ফাণ্ড পুল কৰিবলৈ বা আনিবলৈ যত্ন কৰি আছোঁ আৰু নিশ্চিতভাৱে এটা ভাল ফাণ্ড আহিব আৰু আমি নগৰখন বা আমাৰ চহৰখন টাউনবিলাক উন্নতি কৰাৰ কাৰণে আমি যথেষ্ট